বেছো কি হল দম দিছো নেকি বে মইতো কিটা দম দিলো এই তিনি মুহু গুণ্ডা কথা কৈ আছ শুনা বলৰা কি কৰি আছা আজি কথা নকৰিবাচোন কিয় কথা ক'বলৈ মন নাছে কিয় কি হল আৰে বাবা কৈ আছে কথা ক'বলৈ মন নাছে তাই বাৰে সুধি আছে বগী ভানুংজনী এইজনী বুনতাছ মোক দম দিছে যে কি বা হল তাৰ ইস কি হল মোহন ছাৰ হৈছে কিবা এটা কি হৈছেনো তই কবি নে কিবা মানুহে অসমীয়া সোধে কৈছে নেকি থানা মানুহ সোপা দেখিবলৈ মন নোযোৱা হ'ল কাক আছে থানাই কোন মই নাই তোমাৰতো মঙহ আছে মই যিজনী বেয়া পাওঁ তাই মঙহ নাই বগী ভানুং মানে মই মোক দেখিবলৈ মন নাযায় তোমাৰ যায় যায় নাযায় তই কি মোক ভাল নাপাৱ তুমি পোৱা মই নাপাওঁ কিয়নো তেনেকে কৈছো আপুনি বুলি গম নাপাইছো পাবি কবি একদম চুপচাপ ইয়াত বহি থাক কতো লৰচৰ নকৰিবি মাটিত বহিম নে চকীত বহিম মোৰ মূৰত ব টুকিয়ে নাপাম চৰে মুখ ফালি যাব কি হ'ল ছাৰ ইয়াৰ নাই জানো বাহিৰত দম দিলো ব এই কি কৰিলা কি কৰিছে জোতাত ছাৰ লেছে নাই আছে ছাৰ এটা কিয় খুলিলি তই নহয় বহি বহি আমনি লাগি আছিল যে ওলাচোন ওলা ইয়াৰ পৰা ছাৰ লেজডাল লৈ গ'ল ঐ ঐ ঐ ঐ এফালে লেজডাল দে হা লেজডাল দে মই ছাৰ জোতাই পিন্ধা নাই ইয়াৰ লেজডাল দে ই মানে মানুহ মাৰি দিব কোনো নাই মোৰ কাষতে আজি আপোন বুলিবলে জন কয় যা ঘৰতো আছ অকল হৈয়ে হেল্ল' খানাটোলৈ মাতিছিলা যে হ'বনে আজি মাছ মাংস আছে কণীও আছে পনীৰ যাম বাইগুণটো নাই নহয় তাইক লৈ যাব নোৱাৰে মোৰ খানাটো বেলেগ চালেও নাই নহয় এজনী আছে কুম বহুত খাই থাকে যে তাইক লৈ যাওঁ হ'ব খবৰ এনেই মাথা গৰম উঠি আছে ঠেকেচি পেলাব মোক কাপোৰ পাইছে তোমাক ঠেকেচি পেলাম বুলি কৈছে সি মোৰ বাথৰুমত তিয়াই থোৱা কাপোৰ পাইছে সময়ে সময়ে যাব উলিয়াই ঠেকেচি ৰ'দত মেলি দিব হয় দে হ'ব দিয়া আৰু কলে আৰু মহু গুণ্ডাক চিনি নাপাইছে কোননো মোৰ গুণ্ডা তুমি চিনি নাপাইছা নেপাও সঁচা নেপাও কি হল দম দিছ নেকি বে মইতো কিটা দম দিলো এই তিনি মহু গুণ্ডা কথা কৈ আছ শুনা এখন দেশত মানে এটা গুণ্ডা আছে এতিয়া গম পালা কিবা ডেঞ্জাছ হৈ জন্ম লৈছিলো মা এইটো বৰ বেলেগ গুণ্ডা ওলালচোন ঐ এটা সময়ত যে বাচ্চা এটানো ফালি থৈছো এতিয়া ধৰ নেকি ঐ নালাগে ভয় কৰিব তই নাচাবি হ'ব দে তালো ফালি যাব এইডাল যেন মহু গুণ্ডা হয় নাপায় খাচি কৰিব নাপায় হ'ব খাটিছি বাইদেউ গুড মৰ্ণিং খাটিছি বাইদেউ হালা ৰাতিপুৱা হতে কি খালা কি খালো নিৰামিষ ভাত লগত সৰু সৰু আলু বোলে হালা আকৌ এবাৰ ঘৰলৈ বোলা নহ'ব নহয় আমাৰ ডিউটি আছে ডিউটিত যাওঁ হালা তুমি এফালে গ'লা মই এফালে গ'লা ঘাট ছিঙি দিম মই
কি বুলি ভাবিছে ইটোৱে ধৰিছে সিটোৱে ধৰিছে হাতত নধৰিলে বোলে থাকিবই নোৱাৰি দুইটা মনাত উঠাগো দুইটাকে বান্ধি ৰাখিব লাগিছে বৈদ্য চ দিছে বেলেগ থাপৰাইছে ছাৰে সঁচানে সঁচানে কিবা এটা সুধিছিল ছাৰে এটা দিছে এনেকে মাৰিছে আৰু একবাৰ প্ৰশ্ন কৰিব গৈছে তেতিয়া ইট ৱাজ মি কেঁচু কিবা হৈছে কেনে বাৰু এই বাবা তই মাজত কেলে সোমাইছো বাৰু কিয় নোসোমাম কওকচোন কাৰণ মন্দিৰৰ মাজত মইহে সোমাইছো আপুনি হ'বলৈ সোমাইছে মাজত সোমাব আমাৰ কি হ'ল এই যদি এই চামাউন দিছে ইমান দুখ পাইছো আৰু ক'ত দুখ পালি তই দেখাব পোৱা জেগা ক'ত দেখাই দিম দেখাব নোৱাৰা জেগা মন্দিৰৰ আগতনো এনেকে কোনোবাই কাজিয়া কৰে নে এইজনীকো দিয়ক ছাৰ এতিয়া যে তুমি লম্প চম্প কৰি আছা তেওঁৰ লগত কাজিয়া কৰি মা ঘৰত কি কৰি কি আছিলা হ'ল কি হ'ল ৰ'বহে ঘীয়েক ঘৈণীয়েকৰ মাজত কেতিয়াবা কাজিয়া পেচাল লাগিব পাৰে কাজিয়া পেচাল লাগিল 2-3 দিন মাকৰ ঘৰতো থাকিব পাৰে সেই বুলি আপুনি কইনা হৈ ঘৰ সোমাই দিব কেনে ছাৰ এওঁ মানে মোৰ দুখৰ দিনত বহুত সান্তনা দিছিল এগৰাকী মলম দুখ পালে লগাই